Hello guys, welcome to my blog. তো guys, আজি আমাৰ ঘৰত এটা খানা আয়োজন কৰা হৈছে। চাওঁ আহক কেনেকৈ কি কৰি আছে সকলোৱে। আহক একেলগে যাওঁ, চাই আহক খানাটো কেনেকুৱা কৰিছে। তো guys, চাওঁ খানা কেনেকুৱা এইটো বিনন্দ খানা ইয়াত চাউল ধোৱা চলি আছে। ধন্দা চাউল ধৰি আছে। ভাইটিৰা দালি মাৰি আছে পুৰা। ভাইটিৰা কি বনিব? অঁ আৰু পনীৰ চব্জি এটা আৰু লেবেৰা চব্জি এটা থাকিব, লগত দাল থাকিব, মাটিমাহৰ তৰকা থাকিব। আইটেম এইকেইটাই বৰ্তমান ঠিকে আছে। মোৰ এটা দায়িত্ব আহি গ'ল। চ' জিৰা আৰু জিৰা গুড়ি আৰু তোমাৰ কি আছে জালুক। জালুক তো মিস্কিট মাৰি দিওঁ। বলক আহক মিস্কিট মাৰোঁ। তো গাইজ মিস্কিটো আনিলোঁ। প্লেটত সোমাই লওঁ। এতিয়া লাগিব আমাক মিস্কি জাৰটো সৰুটো বৰ্তমান বিচাৰি পোৱা নাই। সৰুটো চ' ডাঙৰটোতে মাৰি দিওঁ। ডাঙৰটোতে মাৰি দিওঁ। চ' এইটো ধৰি আনো। পানী অলপ দি দিম। মছলাটো খুলি লওঁ। একদম মছলা অলপ দি দিওঁ আৰু আধা বুজিব লাগিব। জানো নাজানো দিয়ে দিলো মই। সেইটোত গোৱা নহয় গম পাইছনে? মছলাটো গোৱা হ'ল। সেইটো জুই দি থৈছ। সৰুটো নাই দিয়া। সৰুটোত কথা তই এইটোত গুড়া নহয় বোলে। মই বেঙেনা খাই গ'লো, মায়ে কৈছে। তো এতিয়া মছলাখিনি যাই ফুকি দিছে নাই নাজানো। এইটো হ'ব জানো? চাই চেক কৰি ফাইনেলি ইয়াত আছে জিৰা আৰু জালুক, ইয়াত জলকীয়া ফাইনেলি হৈ গ'ল। এতিয়া আমি দি থৈ আহোঁ। এটা ল আদা নহৰু নাই দিয়া।
মছলা দিয়ক মছলা তো আকৌ এটা ডিউটি পৰি গ'ল এবাৰ আকৌ আদা নহৰু ঘৰত থাকিলে ডিউটি পৰিয়ে থাকিব তো মাৰি দিয়াহি মই মাৰিব লাগিব চ' আদা নহৰু আকৌ গাইজ ষ্টাৰ্ট ফাইনেলি আমাৰ আদা পেষ্ট হৈ গ'ল আৰু এইফালে আমাৰ অনলাইন মিটিঙত বহি আছে বাইদেউ হাঁহ এটা কৰি দিয়া তো আমি এতিয়া আদা নহৰু পেষ্টটো দি থোৱা এতিয়া বস্তু এটা আনিব দিছে ঘৰৰ পৰা পইচা দিছে মিঠাই তো মোৰ ভাইটিটো স্কুটি লৈ আহিছে তাক চলাব দিম আজি স্কুটি সি চলাব হাঁহ এটা কৰি দিয়া তো তেতিয়া আমি যাওঁ ব'লা তো এতিয়া মিঠাই লৈ আহোঁগৈ পালোহি এতিয়া আমি হেৰি লৈছোঁ গোলা দিয়ক পাঁচটা গোলা লৈ ল'লোঁ এতিয়া আমি যাম ঘৰত তো গাইজ এতিয়া ঘৰত গৈ আছোঁ চাওক এতিয়া প্ৰাকৃতিক দৃশ্য তো গাইজ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ঘৰতে থাকক সুস্থ থাকক ষ্টে চেফ ষ্টে হোম অ'কে বাই বাই চি ইউ